This song is downloaded from পানী ঢালিব মানুহ বিচাৰি পোৱা নাই axelmedia.tk. মই দেখাই দিছো এই দুইটাকে ঢাল এই দুটো বেছি পান আছে এওঁলোকে এতিয়া মূৰ্তিত পানী ঢালিবৰ কাৰণে ধূপ মম জ্বলাই দিছে পানী ঢলা হৈ গ'ল তোমালোকৰ নাই হোৱা হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং মই আজি সিংহ বিহু মানিবলৈ আহিছোঁ আজি বহাগৰ 1 তাৰিখ আৰু সিংহসকলে সিংহ মানে বুদ্ধ ধৰ্মাৱলম্বী লোকসকলে কেনেদৰে বিহু পালন কৰে চাওক পইচাংকেন এতিয়া ময়ো তেওঁলোকৰ লগত আহিছোঁ পানী ঢালিবলৈ আহা ইয়াতে এখন ৰ'দ দিছে চকু মেলিবই পৰা নাই ইয়াৰ পৰা পানী ঢালিছোঁ নাৱেদি গৈ পানী ক'ত পৰিবগৈ ইয়াতে ঢালি থাকক আপুনি ইয়াতে ঢালি থাকক অঁ এইপিনে আপুনি ঢালি থাকক ঢালি থাকিলে নাৱেদি গৈ নাওখন ঢালিব ইয়াত সোমাবগৈ গৈ মানে ইয়াত পৰিবগৈ মূৰ্তিটো ইমান বেছি ৰ'দ দিছে sabun bolon bhai ego di ভাল আহিছোঁ তোমালোকৰ বিহুত পানী ঢালিবলৈ এপিং ঢালিলোঁ আৰু মানে ধৰিম আৰু ভাইটিয়ে পানী মাৰি দিছে মোক তোমাৰ নামটো কি অঁ চেংলো বহুত কিবা পাই যাবা ন থেংক ইউ মানুহবিলাক মন্দিৰত সোমাই আছে ন সেৱা কৰিছে তাকে ঢালি থাকে ইয়াতে পানী ঢালিলে ইয়াৰ পৰা পানী ল'ব এতিয়া আৰু চব কেনেকৈ গাত পানী সৰু ল'ৰাবিলাকে মূৰ্তি ঢলা উপৰিও মানুহৰ গাতো পানী দিয়ে oh amoy na fondo de jo na no tapi balting lang ni sa pingar wala পানী বিহু পানী বিহু এওঁলোকে গছৰ গুৰিত পানী ঢালিব আনিছে অঁ এইজোপা আহঁত গছ হয় ন ইয়াত ধূপ নজ্বলায় অঁ অঁ এওঁলোকে এতিয়া ইয়াত পানী ঢালে পানী ঢলাৰ পাছত সেৱা কৰে গছৰ গুৰিত আহঁত গছৰ গুৰিটো পানী ঢালে তাৰপৰা সেৱা কৰে ঢালি হৈ গ'ল কেইবাৰ ঢালিব লাগে তিনিবাৰ অঁ তিনিবাৰ হৈ গ'ল ন কমপ্লিট nikha jo mudnya ho ya no sa dung ngare du the jo so so এইটো কি বুলি কয় জেঠি ন জেঠিটো পানী ঢালে ন চবতে তিনিবাৰ ন জেঠিত পানী ঢালিছে আপোনালোকে কেইবাৰ হ'ল আপোনালোকৰ ঢলা দুবাৰ আৰু একবাৰ আছে ন অঁ এখেতৰ তিনিবাৰ হ'ল যেন পাইছোঁ সেৱা কৰিছোঁ আছে অঁ হয় নেকি
আপোনাৰ ল'ৰা Ah. অঁ ইয়াত যিমানে আঁৰিব পাৰি মানে মৰম ন অঁ আপুনি ঢলাই নাই পানী প্ৰথমবাৰ ঢালিছোঁ অঁ প্ৰথমবাৰ ঢালিলে ন 3বাৰ ঢালিব লাগে ন প্ৰত্যেকতে 3বাৰ ঢালিব লাগে অঁ নিয়ম মতে অঁ মই ঢালিলোঁ মই 2বাৰ আছে ইয়াত ক্লিয়াৰ কিমান গভীৰ দেখা না এওঁলোকে পানী ঢালিবলৈ আহিছে মূৰ্তিত বাইদেউ ঢালিলে নে পানী ঢালিলে কি অঁ চিল লৈছে এতিয়া মন্দিৰতে থাকিব নেকি মন্দিৰত থাকিম ইয়াতে দিনত ভাত পানী খাই বৈ ইয়াত আৰাম কৰি থাকিম হয় নেকি অঁ আপোনালোক সকলোৱে থাকিব ন সকলোৱে চিল লৈছে এই গাড়ীখন ল'ৰাবিলাক ক'ত যাব ইয়াত ঢালি হৈ গ'ল অঁ নামচাই যাব তাতক বুঢ়াই দিলে পানী ঢালি হেল্ল' ফ্ৰেণ্ডছ প্ৰথম বহাগৰ দিনা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মন্দিৰত চিল লৈছে অষ্টশীল আৰু তেওঁলোকে এতিয়া 12 বজাৰ আগত ইয়াতে আহাৰ খাবলৈ লৈছে 12 বজাৰ পাছত তেওঁলোকে আহাৰ নাখায় চিল লোৱা চাওকচোন কেনেকৈ আপোনালোকে সকলোৱে ঘৰৰ পৰা লৈ আহিছে ন কি কি আনিছে এতিয়া বিহু বুলি চাওঁচোন টোপোলা ভাত আৰু মাটিমাহ অঁ চিলোৱা দিনা নিৰামিষ খায় ন দুয়ে উলিয়ালে টোপোলা খাওক খাওক 12 বজাৰ পাছততো নাখায় আপোনালোকে অঁ এসাঁজে খাব ন আৰু নাই নেকি মানুহ চিলোৱা নে ঘৰে ঘৰে গ'লগৈ অঁ আপোনালোকৰ দূৰ কাৰণে ইয়াতে থাকিছে মই জলপান খাই আহিলোঁ দাদাই নাই নেকি অঁ লৈ আহিছে অঁ অঁ ভালেই এইটো চাংঘৰ হয় ওপৰত টকৌ পাত চিলোৱা মানুহবিলাকে ইয়াত জিৰণি ল'বৰ কাৰণে এইটো ঘৰ বনাই লৈছে না বহুত ধুনীয়া গৰম দিনত যেতিয়া চিল লয় যে ইয়াত থাকিবলৈ বহুত আৰাম লাগিব 3 মাহ লয় তেতিয়া না জুলাই চিল হ'ব আপোনালোকে আহাৰ খাওক
ল'ৰাবিলাকে বেলেগ মন্দিৰত পানী ঢালিবলৈ ওলাইছে মূৰ্তিত আৰু ইয়াত পানী ঢলাবিলাকে তেওঁলোকৰ গাত পানী ঢালি দিছে এইটোৱে ফূৰ্তি তেওঁলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক